আজি লৈ আহিছে এটা নতুন লাভ ষ্টৰী লৈ আৰু সেই লাভ ষ্টৰীটোৰ নাম দিছোঁ প্ৰেমৰ বেৱফা। আহকচোন সেই লাভ ষ্টৰীটো দাঙি ধৰোঁ। আমাৰ ককাহঁতৰ ঘৰৰ ওচৰত দুগৰাকী অতি ধুনীয়া ভগ্নী আছিল, যি সদায় তেওঁলোকৰ বাৰান্দাত একেলগে থিয় হৈ থাকিব, যাক আমি বাৰান্দা বুলিও কোৱা হয়। যেতিয়া তেওঁলোক বাহিৰলৈ গৈছিল, আমি অলপ বদমাছ আৰু দুষ্ট আছিলোঁ, কিন্তু আমি ছোৱালীবোৰৰ সৌন্দৰ্য আৰু সৰলতাৰ প্ৰতি বহুত আকৰ্ষিত হৈছিলোঁ। সকলো ফালৰ পৰা পৰীক্ষা কৰিলে দেখা গৈছিল যে এই দুগৰাকী ভগ্নীয়ে আনকি চকু দাঙি কাকো চোৱা নাই আৰু সদায় একেলগে থাকে। এতিয়া আমি চকু দাঙি সিহঁতৰ ফালে চাবলৈ আৰম্ভ কৰিছিলোঁ। আমি তেওঁলোকৰ জ্যেষ্ঠজনৰ ভনীয়েকক ভাল পাইছিলোঁ। এতিয়া যেতিয়া আমি নান মস্কা আৰম্ভ কৰিছিলোঁ, সমস্যাটো হ'ল যে তেওঁলোক দুয়ো হাঁহিবলৈ আৰম্ভ কৰিছিল। এতিয়া আমি আৰম্ভণিৰে পৰা ৰেলৱেৰ সংৰক্ষণৰ ব্যৱস্থাৰ সমৰ্থন কৰি আহিছোঁ, গতিকে আমি ক'ৰবাত অপেক্ষাৰ তালিকাৰ পৰা কিয় বাদ দিম? গতিকে আমি সতৰ্কতাৰে দুয়োটাকে চকুত ৰাখিছিলোঁ আৰু ডিঙিটো এফালে আৰু কেতিয়াবা আনফালে ৰাখি হাঁহিৰ এটা সুন্দৰ আক্ৰমণ আৰম্ভ কৰিছিলোঁ। বিশেষ যন্ত্ৰ লোৱা হৈছিল যে যেতিয়া আপুনি এটা দেখা পায় আনকি দেখা নাপায়, আৰু তেওঁলোক দুয়োজনে অনুভৱ কৰিছিল যেন আমি তেওঁৰ ফালে চাই আছোঁ। সেই সময়ত আমি বন্ধুবৰ্গক কোড নাম দিবলৈ ভাল পাইছিলোঁ, সেয়েহে আমি সেই ভগ্নীসকলকো কোড নাম দিছিলোঁ। আমি ডাঙৰজনৰ নাম চিলগোজা আৰু সৰুজনৰ চেৰী কৰোঁ। এতিয়া চকুৰে কথোপকথন চলি আছিল যে আমাক ভাল পোৱা চিলগোজাই আমাক ইংগিত দিবলৈ আৰম্ভ কৰিছিল যে তাই আমাৰ সংৰক্ষণ নীতিক স্বীকৃতি দিয়ে। এতিয়া যেতিয়া আমি অত্যাধিক বিপদাশংকা ল'ব নোৱাৰিলোঁ, আমি আমাৰ মনোযোগ চিলগোজেৰ পৰা চেৰীলৈ স্থানান্তৰিত কৰিলোঁ। এদিন আমি হঠাতে খোজ কাঢ়ি থাকোঁতে চেৰীয়ে সন্ধিয়া এটা ৰাস্তাত চাইকেল চলাই আমাৰ ওচৰলৈ গৈ ক'লে, আপোনাৰ সৈতে কি কথা পাতিম? কি ক'ব বিচাৰিছে তুমি কিয় নাজানা? তাই হাঁহিছিল আৰু মোৰ টকা মাৰি চকু দুটা ডিঙিছিল। মোক নক'বা। আমি এতিয়াও সুৰক্ষাক প্ৰাথমিকতা হিচাপে কৈছিলোঁ। চাওক, কোনোবাই আপোনাক দেখিব। যদি আপুনি জানে যে আমি কি ক'ম, আপুনি মোৰ অকথিত কথাবোৰ বুজি নাপায় আৰু মোক উত্তৰ নিদিয়ে। এতিয়া তাই চাইকেলত বহি পেডেলটো মাৰি ক'লে, তোমাক ভাল পাওঁ, আৰু গ'ল। মই মিছা নকওঁ। সেইদিনা আমি আনকি সঁচাকৈয়ে গৰম বতাহত শীতলতাৰ অনুভৱ হৈছিল, যেন সুখৰ কোনো ঠাই নাই। মোৰ বৰ ভোক লাগিছিল। কথা নোকোৱা হাঁহিটোৱে আমাৰ ওঠত ঠাই দিছিল। এতিয়া প্ৰেম সপ্তম স্বৰ্গত আছিল। হৃদযন্ত্ৰৰ সংযোগ এনেকুৱা আছিল যে আমি হৃদয়ত মনত ৰাখিছিলোঁ আৰু ইয়াৰ বাৰান্দাত আহিছিল। আনকি তেওঁ উপস্থিত নহ'লেও ৰ'দত শুকাই যোৱা তেওঁৰ স্কাৰ্ফেও হৃদযন্ত্ৰক সান্তনা দিছিল। তাই আমালৈ বহুত প্ৰেম পত্ৰ লিখিছিল, যিবোৰ চিঠিত তাই ঈশ্বৰ হিচাপে আমাৰ সৃষ্টি লিখিছিল। তাইৰ ছবিখন ছাৰ্টৰ ভিতৰত ৰাখি আমি অনুভৱ কৰিছিলোঁ যেন আমি কিছু বস্ত্ৰ পিন্ধিছিলোঁ। যেতিয়াই আমি ক'ৰবাৰ মুখামুখি হৈছিলোঁ, আমি কেৱল সেই ছবিখন অনুভৱৰ দ্বাৰা বেদনা অনুভৱ কৰা নাছিলোঁ। আমি প্ৰতিটো যুদ্ধত জয়ী হৈছিলোঁ।
আমি কেতিয়াও একেলগে থাকিবলৈ কোনো প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ, কাৰণ আমি ইজনে সিজনৰ অবিহনে জীয়াই থাকিব লাগিব বুলি ভাবিব পৰা নাছিলোঁ। এই সময়ছোৱাত আমাৰ ককা দেউতাৰ মৃত্যু হৈছিল আৰু চেৰীৰ সৈতে আমাৰ সাক্ষাৎ আৰু সভা হেঁচ পাইছিল। প্ৰেমৰ পূৰ্ণ গতিত চলি আছিল। ইমানেই আছিল যে আমি ঘৰৰ সামগ্ৰীবোৰ সংগ্ৰহ কৰিবলৈ গ'লেও আমি 9 কিলোমিটাৰ দূৰত চাৰীৰ ঘৰলৈ যাত্ৰা কৰিম আৰু সামগ্ৰীবোৰ আনিম। চেৰীয়েও বহুত ভাল পাইছিল, যিটো আমিও অনুভৱ কৰিছিলোঁ। মই সকলোবোৰৰ মাজত এবাৰ আমি তাইৰ 2 বন্ধুৰ সৈতে চেৰীৰ ঘৰৰ ওচৰৰ পাৰ্কলৈ অহাৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়া তাই সন্ধিয়াৰ আন্ধাৰত আমাৰ ওচৰলৈ আহিছিল আৰু কৈছিল, মোৰ আপোনাৰ সৈতে কোনো সম্পৰ্ক নাই। মই মাত্ৰ ক'বলৈ আহিছোঁ যে আপুনি মোৰ ফটো আৰু চিঠিবোৰ মোক ঘূৰাই দিয়ক আৰু মোৰ জীৱন এৰি দিয়ক। এতিয়া ইয়াক আমাৰ অহংকাৰ বুলি কওক বা যিয়ে নহওক, মই চেৰীক সোধা নাছিলোঁ যে আপুনি এনে কিয় কৰি আছে। অৱশ্যে মই তাইৰ মুখত বিৰক্তি দেখিছিলোঁ, কিয়নো তাই কোৱা কথাবোৰৰ আঁৰত তাইৰ কোনো কাৰণ নাছিল। আমি একেখন পাৰ্কত বহি কেইবা ঘণ্টা ধৰি চকুৰ পানী উলিয়াইছিলোঁ আৰু আমাৰ বন্ধুবৰ্গক গুচি যাবলৈ কৈছিলোঁ। পিছদিনা আমি সততাৰে তেওঁৰ সকলো চিঠি আৰু ফটো দিছিলোঁ। সেয়েহে তেওঁ কৈছিল, শুনা, তুমি মোক 15,000 টকা ধাৰ দিব পাৰিবা। আমি একো নোকোৱাকৈ তাক সেই টকাটো দিছিলোঁ আৰু চশমাৰ আঁৰত আমাৰ সেমেকা চকু লুকুৱাই বাইকখন আৰম্ভ কৰিছিলোঁ। তাৰ পিছত আমি কেতিয়াও সেই ৰাস্তালৈ ঘূৰি চোৱা নাছিলোঁ। আমাৰ প্ৰতাৰণা কৰা হৈছিল য'ত আমাৰ দোষ নাছিল বা আমাক দোষ কোৱা হোৱা নাছিল। আমি আমাৰ হৈ এক্সামক ভাল পাইছিলোঁ। শাৰীৰিক সম্পৰ্কৰ বিষয়ে কেতিয়াও ভবা নাছিলোঁ। তথাপিও যদি আমাৰ সৈতে এনে হৈছিল, ই আমাৰ বাবে অসহনীয় আছিল। কিন্তু আমি সকলোৱে কষ্ট পাইছিলোঁ কাৰণ আমি প্ৰেমত আছিলোঁ আৰু আমি তেওঁৰ দুখ বা সিদ্ধান্তৰ সন্মুখত কোনো যুক্তি উপস্থাপন কৰি নিজকে দুৰ্বল দেখুৱাব নিবিচাৰিছিলোঁ। পাৰ্ট নম্বৰ 2 শুনিবলৈ মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, বেল আইকনটো দবাই দিব লাগিব, লাইক কৰিব লাগিব আৰু লাভ ষ্টৰীবোৰ ভাল লাগে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা নতুন লাভ ষ্টৰীৰ সৈতে। তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।